হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আপোনালোকে কেনে আছে? সকলোৱে ভালে আছে চাগে। আৰু মোৰ এই ভিডিঅ'টোত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোৰ কেইটামান ভাল লগা কুৰ্তি ছেট। আৰু কোনটো আপোনালোকক ভাল লাগে কমেণ্টত জনাব। আৰু মোৰ চেনেলটো যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তেতিয়াহ'লে প্ৰথম আহিছোঁ মোৰ এই কাপোৰ এযোৰলৈ। চাওক, এইযোৰ হৈছে ৰেড কালাৰৰ, আপোনাৰ ডিজাইন কৰা আছে। এইযোৰ ফটো দিলে মই আপোনাক লগাই দিছোঁ, এয়া চাই ল'ব। এয়া চাই লওক কাপোৰযোৰ কেনে লাগিছে বাৰু। এয়া মই অৰ্ডাৰ কৰিছোঁ আপোনাৰ ফ্লিপকাৰ্টৰ পৰা। চাওকচোন। ছেকেণ্ডযোৰ হৈছে আপোনাৰ এইযোৰ নতুনকৈ কিনোৱা হৈছিল। মই বৰ্তমানলৈ ইউজ কৰা হোৱা নাই, তো ফটো দিব কেনে মই আপোনাৰ যি মেইন ফটোখন হয় সেইখনকে দি দিম। মোৰ ফটো ইয়াত নাপাব। তো মই এইটো মোৰে কাপোৰ হয়, কিন্তু মই এইটো এবাৰো ট্ৰাই কৰা নাই। তো ট্ৰাই কৰিব লাগিব। ভাল লাগিছে মোৰ। কালাৰটো অলপ ইউনিক টাইপৰ হয়। মই যেনেকুৱাকৈ বিচাৰিছোঁ তেনেকুৱাকৈ হয়। তাৰপৰা এইটো আপোনাৰ হয় চাইজটো XS হয়। আৰু এটা আছে, আৰু ইয়াৰ লগত আহিছিল আপোনাৰ এইটো পেণ্ট। এইটো চিম্পল পেণ্ট হয়, দেখিব পাৰে। এণ্ড ঠিকে আছে মোৰ মতে পেণ্টটো। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে? বেছিকৈ মোৰ এইটো ডিজাইনটো ভাল লাগিছে। যি কুৰ্তিটো মেইন ফ্ৰণ্টত আছে আপোনাৰ দেখিব পাৰে, এইটো ডিজাইনটো ধুনীয়াকৈ দিয়া হৈছে। তো ইয়াৰ বিশেষকৈ মোৰ এইটো ভাল লাগিছে। আৰু যিটো হেণ্ডত যি এনেকুৱাকৈ দিয়া আছে, কিবা এটা ইউনিক টাইপৰ ভাল লাগিছে। আৰু দুখন হাতত এনেকুৱাকৈ। তো জনাব কেনেকুৱা লাগিছে। থাৰ্ডটো আহিছোঁ মই এইটো কালাৰৰ মোৰ কুৰ্তি নাছিল, চ' এইটো কালাৰৰ অৰ্ডাৰ দিছোঁ। এইটো বহুত লং হয়। এইটো চাইজো আপোনাৰ হয় X, বাট এইটো চাইজটো 36 আহিছে। মোক অলপ ডাঙৰ হয়, মই সৰু বনাই ল'লোঁ। পিন্ধা নাই যিহেতু অলপ হেৰি হৈছে, মোক ইস্ত্ৰি দিব কাৰণে আছোঁ। এইটো লং হয়, এনেকুৱা ডিজাইনৰ। মই ফটো দি দিম বাৰু আপোনালোকক কেনেকুৱা হয়। কুৰ্তিটো গোটেইটো দেখা পাব। আৰু ইয়াৰ লগত আছে আপোনাৰ প্লাজো ছেট। প্লাজোটো এনেকুৱা পিন্ধি বহুত কমফৰ্টেবল লাগে। গৰম দিনত এইটো ভাল লাগে পিন্ধি। আৰু কাপোৰটো আপোনাৰ অলপ ডাঠ আছে, যদিও কটনৰ হয়, ইমান অশান্তি ফিল নহয় আৰু এতিয়া আহিছোঁ আপোনাৰ ছেকেণ্ডটোলৈ। একেবাৰে 4 নম্বৰ কুৰ্তিযোৰ আহিছোঁ। এইটো কুৰ্তি আছিল মোৰ 2019 চনতে লোৱা, অলপ দিন হৈছে। এইটো এনেকুৱা, আৰু ইয়াৰ চাইজ আছিল আপোনাৰ S। এইটো লৈছিলোঁ মই মৰিগাঁৱৰ পৰা লৈছিলোঁ এইটো। আৰু ইয়াৰ লগত আছে আপোনাৰ পেণ্টটো। এইটো পেণ্ট চিম্পল হয়, বাট ইয়াৰ যি এইটো ষ্টাইলটো ভাল লাগিছে মোৰ। আপোনাৰ ইমান টাইট নহয়, যিটো মানে অলপ লুজ হৈ থাকে। প্লাজো ষ্টাইল নহয়, বাট পিন্ধি ভাল লাগে অলপ লুজ কাৰণে। তো এইখিনি আছিল মোৰ কুৰ্তা। তো গোটেইখিনি দেখাই দিছোঁ বাৰু। ইয়াৰ লগত মোৰ দুপাট্টা নাই, যি প্লাজো ছেটে আছে। এইখিনি আছিল মোৰ ভাল লগা কেইটামান। বেছিকৈ ফেভৰেট হয় মোৰ নম্বৰ 1। এইটো মোৰ বেছিকৈ ভাল লাগিছে, আপোনালোকক দেখাইছোঁ মই। এইটো মোৰ বেছি ভাল লাগিছে। এইটো বেছিকৈ ভাল লাগিছে সকলোতকৈ। মানে মোৰ এইটো কালাৰো নাছিল কোনো ধৰণৰ কুৰ্তি, আৰু মই অৰ্ডাৰ দিছিলোঁ এইটো ভালকৈ আহিছে। চ' আপোনালোকৰ বা কোনটো ভাল লাগিল জনাব। আৰু মোৰ চেনেলটো লাইক কৰি যাব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। লগৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব, আগবাঢ়িবলৈ অলপ
চেষ্টা কৰিছোঁ, আপোনালোকক সহযোগ লাগে, চ' সহযোগ দিব আৰু ভাবিছোঁ আগুৱাই যাম বুলি আৰু। তেনেহ'লে থেংক ইউ গাইজ, বাই বাই।